বিতৰ্কিত লিখক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰব হৈ উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। সত্যৰঞ্জন বৰাই মুছলমানক পাঞ্চ মৰাৰ কথা কোৱাৰ পিছতেই সত্যৰঞ্জন বৰাক উভতি ধৰাৰ লগতে সকীয়াই দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। দাদা এটা কথা কওকচোন মোক, আপুনি দুটা আঙুলিয়ে পাঞ্চ মাৰিব পাৰিবনে? দুটা আঙুলিয়ে পাঞ্চ গোটেইকেইটা লাগিব, তেতিয়াহে পাঞ্চটো পৰিব, তেতিয়া পাঞ্চটো পাৰফেক্ট হ'ব। তাৰমানে আমি যেতিয়ালৈকে পাঞ্চটো এতিয়া কাক মাৰিম, এতিয়া ইছলামক মাৰিম, মুছলমানক মাৰিম, চিধা চিধি কথা। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে কয় যে সত্যৰঞ্জন বৰাই সাম্প্ৰতিক অসমৰ হিন্দু মুছলমানৰ মাজত যি ভাতৃত্ববোধ সেয়া বিনষ্ট কৰি এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে। সত্যৰঞ্জন বৰা যোৱা দুদিন আগতে এটা সভাত গৈ মুছলমানক উদ্দেশ্য কৈছিল যে পঞ্চ মাৰা বুলি। তেওঁক আমি সকীয়াই দিছোঁ যে আপুনি পঞ্চ মাৰিব আহিলে মুছলমানে কেতিয়াও হাত আপুটি বহি নাথাকে আৰু ইমান মুছলমানক দুৰ্বলতা বুলি নাভাবিব। লগতে নেতাজনে কয় সত্যৰঞ্জন বৰাক চৰকাৰে অতি সোনকালে আইনৰ আওতালৈ আনি অসমৰ শতাম পুৰুষীয়া হিন্দু মুছলমানৰ মাজত যি ভাতৃত্ববোধ সেয়া অটুট ৰাখিবলৈ চৰকাৰক দাবী জনায়, অন্যথা সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰো দিয়ে। দলগাঁৱৰ পৰা নুৰ মহম্মদ আলীৰ ৰিপৰ্ট, টি নিউজ আছাম। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এনেকুৱা কিছুমান ভণ্ড নেতাৰ ভণ্ডামি অতি শীঘ্ৰে বন্ধ কৰক আৰু অসম প্ৰশাসনক আহ্বান জনাইছোঁ সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰক। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তীব্ৰভাৱে গৰিহণা দিছোঁ যে এনেকুৱা মন্তব্য দিয়া ব্যক্তিসকল কেনেকৈ অসমৰ আকাশৰ তলত অৰ্থাৎ অসমত ঘূৰি ফুৰি আছে।